बच्चा को मैं बोले राम राम ये क्या हो बीबी आया दिया हाय जम कब जा নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি হৈছে মাঘৰ বিহু যিহেতু মেজি নজ্বলালে কেনেকৈ হ'ব কিন্তু আমাৰ আকৌ মেজি জ্বলাবলৈ মাতিয়েই নাই সেইকাৰণে চাদৰ ওপৰতে এনেকৈ টাগাৰী এখনৰ ওপৰতে নিয়মটো কৰা হৈছে যোৱাকালি আপোনালোকক দেখাইছিলোঁ বিৰাতে অকণমানি মেজি এটা বনোৱা হৈছিলে যিহেতু অকণমানি আছিলে সেইকাৰণে ৰাতিপুৱা আকৌ হাজবেণ্ডে উঠি তাক মেৰামতি কৰি অকণমান ডাঙৰ কৰি দিলে আৰু এইফালে হাজবেণ্ড আৰু বেটাই মিলি জ্বলাব লৈছে চাকি কিন্তু আমাৰ এটাই দুৰ্ভাগ্য যে আজি কলপাত নাপালোঁ কাৰণ যোৱাকালি যিহেতু বেটাক ডক্টৰৰ ওচৰলৈ নিয়া তাৰপিছত বজাৰ যোৱা বাৰ্থডে যোৱা আকৌ ঘূৰি আহোঁতে দবাপিটা বৰষুণ দিয়া আৰু সেইকাৰণে কলপাত যোৱাকালি অনা নহ'ল আৰু আজি আনিবলৈ যিহেতু বিহুৰ দিন লোকৰ ঘৰৰ পৰা আনিবলৈ বেয়া লাগিলে আৰু আজি আমাৰ নিজৰ ঘৰতো নাই সেয়ে এনেকৈ নিয়মটো কৰিছোঁ অলপ ভুল হৈছে বাকী ক্ষমা কৰি দিব আৰু বেটাকো সৰুৰে পৰা এতিয়া সি যিহেতু অকণ বুজা হৈছে সেইকাৰণে তাক ধুনীয়াকৈ দেউতাকে দেখাই আছে আৰু দেখুৱাই আছে মানে অৱশ্যে হাজবেণ্ডৰো মাক দেউতাক সৰুৰে পৰা যিহেতু নাই সিও ইমান নিয়ম নাজানে যিকণ দেখিছে আৰু সেইকণকে কৰিছে আৰু ময়ো নাজানো বাৰু সেয়ে যিকণ জানে হাজবেণ্ডে সেইকণে বেটাও কৰিছে আৰু ময়ো সেই তাক মানে কৈ গৈছোঁ তো এনেকৈ আমাৰ বিহুটো আৰু পাৰ হৈছে বাকী মাঘ বিহুৰ ওলগ পুনৰবাৰ আপোনালোকক জনাইছোঁ এতিয়া জ্বলাব দেই সেইখন আৰু এৰি দিয়া ফুল সোমাব একেবাৰে এৰি নিদিবা পাপাকো ধৰিব দিবা দেই বেটা জ্বলিলে বলা ঘূৰা আৰে ঘূৰা কৰিবা তুমিয়ে কৰিবা তেনেকে কৰে হৈ গ'ল এৰি দিয়া ওপৰটো বাবা হেপী বিহু চম এইফালে হেপী বিহু জ্বলিছে নাই জ্বলা ভালকে হেপী বিহু কয় হেপী দিৱালী নহয় বেটা সকলোলৈ মাঘৰ বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া মেজি জ্বলাই আহিছোঁ পিঠা পনাৰ যোগাৰ কৰিবলৈ বাকী আপোনালোকৰ বিহু কেনেকুৱা গৈছে জনাব আমাৰ সৰু সুৰা প্ৰতিবাৰৰ নিচিনাই বাকী এতিয়া পটাপট চাহটো বনাই লওঁ ইফালে মোৰ চাহ আৰু পিঠা ৰেডি হৈ গ'ল এতিয়া লৈ যাওঁ ওপৰলৈ পিঠা খাই দিয়া A few moments later. Baby, ঘগমন কালে আহিবা দে বাই বাই মই নাযাওঁ বেবি তুমি যোৱা অ'কে বাই বাই পুফু গৈছা যোৱা এতিয়াহে বিহু কাপোৰ পিন্ধি লৈছে খুলি দিলে অথনি এইফালে চোৱা বাই আই লাভ ইউ এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু বেটা আৰু হাজবেণ্ড গৈছে গাহৰি মাংস আনিবলৈ আৰু যিহেতু বিহু তো গাহৰি মাংস নাখালে কেনেকৈ হ'ব ভাবিছিলোঁ পুৰি খাম কিন্তু এতিয়া দেখিছোঁ হাজবেণ্ডে মানে সহায় নকৰিব হ'বলা বেটা কাৰণ এবাৰ ওলাই গ'লে আকৌ সোমাব নিবিচাৰে সেইকাৰণে মই প্ৰথমতে পূৰা নহৰু আদা কাটি লৈ চব যোগাৰ কৰি থওঁ তাৰপিছতে ভাবিছোঁ অকণ ড্ৰাই ফ্ৰাইকৈ বনাম তো আপোনালোকে কি খাইছে জনাবচোন তো এইফালে গাহৰি মাংস আহি পাই গ'ল এইফালে অকণমান ড্ৰাই ফ্ৰাই কৰিম দুটাহে মানুহ সেইকাৰণে অকণমান গাহৰিও অকণমান আনিছে আৰু এইখিনি কৰিম লাই শাকৰ লগত এইফালে আলু ভাজি থৈছোঁ তেল পাতি থৈছোঁ এতিয়া বনোৱাৰহে কথা ভাতটোতো বনিয়ে আছে অকণমান চাই আহোঁ আমাৰ ল'ৰা দুটাই কি কৰিছে ল'ৰা আৰু বুঢ়াটোৱে আৰু এইফালে মোৰো ভাত হৈ গ'ল গান পূৰা লগাই থৈ দিছোঁ এইফালে টিভিত দেখা নাই বহুত এই দুটা কি হৈছে
হেল্ল' কি হ'ল কিবা ভৰি চৰি দাঙিছে ভোক লাগিছে ভাত হৈছে তো দিয়া ভাত খাওঁ খাবা কৰোঁ বা অলপ ধৈৰ্য ধৰা না ধৈৰ্য নধৰোঁ ভোক লাগিছে খক লাগিছে আজি একো নাই খোৱা ৰাতিপুৱা পৰা চিৰা জলপান কেলে নাখালা কচুন্ন বাৰী থোৱা আছে ভাত খাম হৈছে ৰ'বা ভাত বনাই কমপ্লিট এইফালে পৰ্ক ড্ৰাই ফ্ৰাই পিঁয়াজৰ লগত আৰু এইফালে বনালোঁ পৰ্ক লাই শাকৰ লগত তাৰপিছতে এইফালে মায়ে দি থৈ গৈছিলে হাঁহৰ মাংস এয়া হৈছে হাঁহৰ মাংস আৰু এয়া অকণমান লোকেল চিকেন কালিৰে আছিলে মোৰ খানা ৰেডি ধুনীয়াকৈ বাতিত দি দিছোঁ ভাত এইফালে পৰ্ক ড্ৰাই ফ্ৰাই হাঁহৰ মাংস লোকেলটো নাখায় বোলে আৰু এইফালে গাহৰি লাই শাক দিয়া আৰু বেটাকো অকণমান এই বাতি এটাই সজাই দিছোঁ নহ'লে সিও বিচাৰিব এইফালে বেটাৰ দুটুকুৰা ড্ৰাই ফ্ৰাই খাই নাখায় নাজানো আৰু তাৰ অকণমান জোল আলু আৰু মাংস এটুকা তো এনেকেই আজি আৰু এইফালে চিৰা জলপান বৰা থাকিলে কোনোৱে নাখালে এতিয়া হৈ গ'ল গধূলি আৰু এইফালে আমি তিনিওটা ওলাইছোঁ বেটা আৰু হাজবেণ্ড ক'ত যাম বাৰ ঘৰলৈ আকৌ যাওঁ আজি দাদাহঁতৰ ঘৰলৈ ভোজ খাবলৈ বেছি মানুহ নহয় দাদাহঁতৰ তিনিটা আৰু বেইবা আৰু বিবেক ন খাবানে তুমি আৰু এইফালে বস্তু দুটামান লৈ লৈছোঁ ঘপককৈ বনোৱা প্লেনিং ন সেইকাৰণে চব বস্তু থাকিব পাৰে চব দুইটা পাৰ্টিয়ে যোগাৰ চোগাৰ কৰি যাওঁ আৰু এতিয়া খাওঁগৈ ঘৰৰ পৰা ওলাই আহিয়ে প্ৰথম এইফালে লৈ লৈছোঁ ব্ৰইলাৰ মাংস যিহেতু ঘপককৈ বনোৱা প্লেনিং ন সেইকাৰণে ভাবিছোঁ বজাৰটো আমিয়ে কৰি লৈ যাওঁ আৰু ব্ৰইলাৰ লোৱাৰ পিছতে আমি আহি গ'লোঁ এইফালে গাহৰি মাংস ল'বলৈ কাৰণ দিনত ভাবিছিলোঁ যিহেতু পুৰি খাম কিন্তু সেই প্লেনিং ফ্লপ মাৰিলে তো ভাবিছোঁ দাদাহঁতৰ তাতে পুৰি খাম সেয়ে এয়াও লৈ লৈছোঁ আৰু এইফালে আহি পালোঁ দাদাহঁতৰ ঘৰ আহি পাই বৌয়ে দি দিলে চাহৰ লগত ঢেৰ কিবা কিবি দিছিলে সেয়াও খাই বৈ ল'লোঁ আৰু এইফালে আমাৰ বেটাক দেখিছেনে দেউতাকৰ পৰা চাহ লৈ নিমকি তিয়াই খাই আছে আৰু তাৰ বহন চাওক লগতে এইফালে আমাৰ গুণগুণ বেটিয়ে খাই আছে মই লৈ যোৱা ললিপপ আৰু চাহ তাহ খাই বৈ মই ওপৰলৈ আহিলোঁ আহি দেখিছোঁ দুইটা বায়েক আৰু ভায়েকে নচাত লাগিছে কিন্তু নাচিছে আকৌ একেটা গানতে কাৰণ সেই গানটোতে বেটিয়ে আচলতে ৰীল বনাইছিলে আৰু সেই গানটোকে বজাই দুইটাই নাচি আছে আমাৰতো পিছে নাচিব নাজানে কিন্তু বেটি যিহেতু ছোৱালী ন সেইকাৰণে তাই ধুনীয়াকৈ পাৰে বাৰু আৰু এইফালে দাদাই পুৰি আছে গাহৰি মাংস কিন্তু বেটাই মোক ভিডিঅ' কৰা দেখি মানে খেদি আহিছে নকৰিবা বুলি সেইকাৰণে দেখাই দিলোঁ মাংসখিনিকে আৰু এইফালে চাওকচোন দুইটাই কেনেকৈ নাচি আছে আমাৰতো চাওক এইফালে দাদা এটা পুৰি আছে আৰু এইফালে বেটিয়ে খাই আছে আৰু এইফালে বৌ আৰু বেবাই কি বনাই আছে মই এই মটৰ এৰুৱাই আছোঁ মটৰ এৰুৱাই আছে এইফালে বেবাই ইয়াত বনাব কিবা আৰু এইফালে বৰ আৰু মোৰ মাংস আধা কৰি লৈছোঁ বনাব যায় আৰু কি কাটা এইফালে বৌয়ে পনীৰ বনাইছে আৰু মই ইয়াত বনাইছোঁ বনাইছা আৰু এইফালে বিবেকে কি বনাইছা গাহৰি চালাড এইফালে উঠি আহিছে দেখিছা নাই কেনেকৈ খাবলৈ খতম হ'ল বৰ থাকা তুমি আহা খানা বাঢ়িছোঁ ওলাইছে দেই কি দিছে এয়া মোৰ মাংস কি মাংস নাজানো খাই কেনেকুৱা পাইছা ক'বা ভাত দাইল এতিয়া মোৰ বনোৱা মাংস চিকেন ওলাইছে পানী নাখায় আৰু ভিতৰত মা ক'ত গ'ল মা তলত আমি তিনিজনীয়ে খাম মোক যে আৰু নিদিব দেই একো ৰাবাৰ টাইপৰ নিদিবা অকণ হেৰি টাইপৰ অঁ সেইটো দিয়া দাইলটো লৈ ল'বা আকৌ লোকেল নালাগে হেৰি এইটো ব্ৰইলাৰ আৰু গ্ৰেভি অকণমান দিয়া আৰু এইফালে পনীৰ তাৰপিছত দাইল চাটনি মই চব মানে সেয়া ডাষ্টবিন একে মোৰ ডাষ্টবিনখিনি মোৰ শেষ কৰিলোঁ দিয়া কি হ'ল বাচ্চা সোমাই গ'ল ৰাম এইটো কি
বেজি দিব লাগিব কি কৈছে শুনিছা না বেবী উলিয়াই দিয়া বোলে ডেলিভাৰী টাইম হ'ল ডেলিভাৰী টাইম হ'ল কি হ'ব এতিয়া এই নাকটো মুচাচোন দিয়া দিয়া চব দিয়া বেজি লাগে না বেজি দি বেজি দিয়া বেবী উলিয়াব লাগে ক'ৰ পৰা শিকিছে মই ক'বা বেজি দিম হাতেৰে বেজিটো দি দিয়া না বেজিটো দি দিয়া ক'ত দিম বেজি এই বেবী ওলালে ৰাম ক'ৰ পৰা যে শিকিছে কান্দিছে বেবী কান্দিছে বলা